নমস্কাৰ বন্ধু বান্ধৱীসকল NS টিপছ এণ্ড ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল এতিয়া গাহৰি পালকসকলৰ ভাল দিন আহিছে বুলি ক'ব পাৰি। এইটো মই কিয় কৈ আছোঁ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালে নিশ্চয় গম পাই যাব। আমাৰ অসমৰ যিমানেই পিগ ফাৰ্মাৰ আছে সৰু হওক বা ডাঙৰে হওক আমি আগৰে পৰা নানা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ মেইন কাৰণটো হ'ল বহিৰাজ্যৰ পৰা গাহৰি অসমলৈ অহাৰ কাৰণে। 100% বায়োসিকিউৰিটি মেইনটেইন কৰি চলাৰ কাৰণে বৰ্তমান আমাৰ অসমত আফ্ৰিকান সোয়াইন ফিভাৰ যেটো নেকি মাৰাত্মক বেমাৰ এতিয়া নাই বুলি ক'ব পাৰি। যদি পাঞ্জাব হাৰিয়ানা ওয়েষ্ট বেংগল ৰাজ্যৰ পৰা অসমলৈ গাহৰি ব্ৰইলাৰ আহি থাকে তেন্তে অসমৰ গাহৰি পালকসকল আকৌ এবাৰ ধ্বংস হ'বলৈ সময় নালাগিব। তাৰে প্ৰতি লক্ষ্য ৰাখি অসমৰ গাহৰি পালকসকল যাতে আকৌ এনেকুৱা সমস্যাৰ সন্মুখীন নহওক তাৰ কাৰণে বহিৰাজ্যৰ গাহৰি মুৰ্গী অসমলৈ প্ৰৱেশ কৰাটো টোটালি বেন কৰি দিয়া হৈছে অসম চৰকাৰে। এই ভাল পদক্ষেপ হাতত লোৱাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী শ্ৰী অতুল বৰা ছাৰক সদৌ অসম গাহৰি পালক সন্থা ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছ'চিয়েল মিডিয়া যোগে কৃষি মন্ত্ৰী শ্ৰী অতুল বৰা ছাৰে কি ক'লে সকলো কথাখিনি এই ভিডিঅ'ত চাব পাৰিব। পাঞ্জাব হাৰিয়ানাৰ দৰে ৰাজ্যবিলাকৰ পৰা ইয়ালৈ পিগ অনা হয়। এতিয়া আমাৰ ইয়াত আফ্ৰিকান সোয়াইন ফিভাৰ নাই বুলি ক'লেও বহাই কোৱা নহয়, তেনেকুৱা শেহতীয়া কোনো কেছ ওলোৱা নাই, কিন্তু দেশৰ অন্য ৰাজ্যত এতিয়া বাঢ়ি গৈছে। আৰু সেইকাৰণে আমাৰ ফাৰ্মাৰসকল শংকিত হৈ পৰিছে যে বাহিৰত হোৱা আফ্ৰিকান সোয়াইন ফিভাৰে অৱশিষ্ট যিখিনি আমাৰ গাহৰি বাকী আছেগৈ সেইখিনিকো নিক্ষেপ কৰি পেলাব নেকি, ফাৰ্মাৰখিনি অধিক ক্ষতিগ্ৰস্ত হ'ব নেকি, সেয়া ফাৰ্মাৰখিনি শংকা। আৰু স্বাভাৱিকতে মৰ্টেলিটি ৰেটটো ইমান হাই 99-98%, কাৰণ বায়োসিকিউৰিটি মেইনটেইন কৰিহে কিছু গাহৰি বচাব পৰা হৈছে। তো তেনেস্থলত গভমেণ্টে আপোনালোকে জানে যে বহুতখিনি প্ৰিকশ্যনাৰী মেজাৰ লোৱাৰ কাৰণে এতিয়াও গাহৰি যথেষ্টখিনি বাচি আছে। আৰু আমাৰ গাহৰি পালন কৰাটো এটা পৰম্পৰা বুলি ক'লেও বহাই কোৱা নহয়। আমাৰ ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, কিছু জাতি জনগোষ্ঠীৰ লোকে গাহৰি পৰম্পৰাগতভাৱে পালন কৰে। কাৰণ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাত আপোনালোকে জানে যে পশুপালন আৰু পশু চিকিৎসা বিভাগে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কাৰণ 1906 চনৰ আটাইতকৈ এটা পুৰণা বিভাগ 1906ত এই বিভাগটো আৰম্ভ হৈছিল আমাৰ ৰাজ্যখনত। গতিকে আমি এই ছেক্টৰটোৰ জৰিয়তে আগবাঢ়ি যাব বিচাৰো, ৰাজ্যখন আগবঢ়াই নিব বিচাৰো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেশৰ বিভিন্ন ৰাজ্যত দেখা দিয়া এই মাৰাত্মক ব্যাধিয়ে আমাৰ ৰাজ্যখনৰ ফাৰ্মাৰ্ছসকলক যাতে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে আৰু তেওঁলোকক সংকটৰ মাজলৈ যাতে ঠেলি দিয়া নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাক বাহিৰৰ পৰা গাহৰি অনা আৰু মুৰ্গী অনাত নিষেধাজ্ঞা কাৰণে তেখেতে নিৰ্দেশ দিছে। সেইমতে আমি ইতিমধ্যে বিভাগে অৰ্ডাৰ উলিয়াইছে আৰু তাৰ কাৰণে যাৱতীয় যিখিনি আমাৰ কৰিবলগীয়া থাকে ইয়াত হোমৰ গৃহ বিভাগৰ সহায় লাগিব, তেখেত গৃহ বিভাগৰ নিজেও দায়িত্বত আছে। গতিকে সেইখিনি আমি খুব ভালকৈ কৰি যাতে আমাৰ গাহৰি পালকসকলক আমি সকাহ দিব পাৰোঁ, মুৰ্গী পালকসকলক যাতে সকাহ দিব পাৰোঁ, আমি সেই ব্যৱস্থা আমি কৰিম। ইয়াত আমাৰ নৰ্থ ইষ্ট পিগ ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন আছে, মনোজ বসুমতাৰী ডাঙৰীয়া তেখেতৰ সতীৰ্থসকল আহিছে, তেখেতসকলৰ লগত আমি আলোচনা কৰিছোঁ। ঠিক তেনেকে অল আছাম পিগ ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন আছে, গগৈ ছেক্ৰেটৰী, তেওঁলোকক আমি মাতি আনি এই কথা কৈছোঁ। ঠিক পল্ট্ৰি ফেডাৰেশ্যন আছে, আটাইকেইটা মানে ইউনিয়ন লগ লাগি এটা ফেডাৰেশ্যন হৈছে, পংকজ লাল গগৈ তেখেতকে ধৰি প্ৰেচিডেণ্ট, তাৰ বাকী তেখেতসকলৰ সতীৰ্থসকল আহিছে। আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ যাতে এব্ৰাপ্টলি এইটো যাতে ইয়াৰ মূল্য যাতে বৃদ্ধি নহয় সেই কথাটো চকু ৰাখিবৰ কাৰণে আমি তেখেতক। তো বন্ধুসকল ভিডিঅ' চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱীয়ে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু যিসকল এতিয়া নতুনকৈ আহিছে আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আপোনালোকৰ কাৰণে আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই, আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ত। ধন্যবাদ।